Hello guys, মোৰ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। মই আজি আপোনালোকৰ মাজলৈ লৈ আনিছো মূলা আচাৰ কেনেদৰে আমি বনাব পাৰি হেতু সিজনত। সো আহক তেন্তে আমি ভিডিওটো ষ্টাৰ্ট কৰো। আৰু এতিয়া মই মূলাৰ বাকলিখিনি এটা এটাকৈ গুচাই লওঁ। মূলাখিনিৰ বাকলিখিনি গুচোৱাৰ পাছত মই মূলাখিনি এনেদৰে এটা সাইজত কাটি লৈছো। আপোনালোকে আপোনালোকৰ নিজ ইচ্ছা অনুযায়ী কাটিব পাৰে আৰু মই এনেদৰে কাটি লৈছো। আৰু এতিয়া মূলাখিনি কাটি হৈ গ'ল। সব এইখিনি মূলাখিনি কাটি লোৱাৰ পাছত মই এটা পাত্ৰ লৈ লৈছো আৰু তাত মূলাখিনি দি দিছো, কাটি লোৱা মূলাখিনি। আৰু ইয়াত মই নিমখ দি দিম। নিমখ দি পেলাই 24 ঘণ্টা সময় তিয়াই থৈ দিম। আৰু নিমখখিনি দিয়াৰ লগে লগে মূলাখিনি কোমল হৈ যাব আৰু আচাৰ বনাবলৈ তেতিয়া ৰেডি হৈ যাব। নিমখখিনি দিয়াৰ পাছত মই গোটেইখিনি মিক্স কৰিম এনেদৰে। এতিয়া মই মূলাখিনি এক্সট্ৰা পানীখিনি উলিয়াই ললো আৰু এতিয়া মই ৰ'দত দি লওঁ। মই ভাবিছো মূলা আচাৰৰ লগতে আদা অকণমানো দি দিওঁ। সো এতিয়া মই আপোনালোকক আদা গছটো দেখুৱাম। আমাৰ এইখিনি দেখিছে সব পেজবিন হয়, ওলাইছে আৰু সব। যেতিয়া ছিঙিবলৈ হ'ব তেতিয়া আপোনালোকক নিশ্চয় দেখুৱাম। আৰু এইফালে ধনিয়া, এইখিনি হৈছে আমাৰ বাৰীখন। আৰু এইফালে দেখিছে এইখিনিও পেজবিন হয়, এইখিনি। আৰু এইফালে আলু আছে, এইফালে এইখিনি। আৰু এয়াই হৈছে আমাৰ আদা গছখিনি। চাওক এইখিনি। এতিয়া মই আচাৰত দিবলৈ এয়া সৰিয়হ অকণমান গৰম কৰি লৈছোঁ। সৰিয়হখিনি গৰম কৰাৰ পাছত পাঁচফোৰণখিনিও গৰম কৰিম আৰু মিক্সিত পিচি লওঁ। এতিয়া মই তেলখিনি গৰম কৰি লৈছোঁ। মূলাখিনি মই ৰ'দত শুকুৱাই লৈছিলোঁ। শুকুৱাই লোৱাৰ পাছত এয়া মই সৰিয়হখিনি পিচি লোৱাখিনি দি দিছোঁ আৰু পাঁচফোৰণখিনি। আৰু এয়া আদা মই কাটি পেলাই ৰ'দত দিছিলোঁ, এইখিনিও মিক্স কৰিছোঁ। আৰু ৰেড চিলি অকণ দি দিছোঁ আৰু হালধি পাউডাৰ। এইখিনি মই গোটেইখিনি মিক্স কৰি লৈছোঁ। আৰু মিক্স কৰাৰ পাছত মই তেলখিনিও দি দিম। তেল মই ইয়াত বেছি ব্যৱহাৰ কৰা নাই, অকণমান কমকৈ ব্যৱহাৰ কৰিছোঁ। আৰু এতিয়া মই ভিনেগাৰ অকণমান দি দিছোঁ। মছলা গোটেইখিনি মিক্স কৰাৰ পাছত মই নহৰু কেইটামান দি দিছোঁ এনেদৰে। ভিনেগাৰখিনি লগোৱাৰ পাছত এয়া মই ভি জলকীয়া কেইটামান দি দিছোঁ, কাৰণ দুদিনৰ আগতে বনাই থোৱা আছিলে। আৰু মই ইয়াত মিক্স কৰি দিম, কাৰণ আচাৰত যদি জ্বলা অকণ নাথাকে খোৱাৰ সোৱাদটো ক'ত থাকে নহয় জানো। সেইবাবে মই জ্বলা অকণমান দি দিছোঁ। এতিয়া মই চিচা বৈয়াম এটা এনেদৰে লৈ লৈছোঁ। চিচা বৈয়ামত খোৱাৰ আমেজটো বেলেগ নহয় জানো। ইয়াত মই ভৰাই যাওঁ এনেদৰে। মই এনেদৰে ভৰাই যাওঁ আৰু এতিয়াতো আচাৰ ৰেডি হৈ গ'ল। এতিয়া ৰ'দত দি পেলাই দুসপ্তাহ পাছত আমি ভালদৰে খাব পৰা হৈ যাব। আৰু যদি মোৰ ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগে, লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। আৰু লগতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। প্লিজ নেক্সট এটা ভিডিঅ'ত আকৌ লগ পাম। বাই বাই।